हेलो गाइज स्वागत जनाइছো আপোনাৰ প্ৰিয় চেনেল জাস্ট মিট ইউ লৈ গাইজ আপোনালোকে নিশ্চয় গম পাইছে যে আজি কিহৰ ওপৰত আমি আলোচনা কৰিম তো বলক পলম নকৰাকৈ আজিৰ এই মূল কথালৈ আগবাঢ়ি যাওঁ অসমৰ এজন বিশিষ্ট চিকিৎসক সত্যকাম ফুকন তেওঁ অলৰেডি CBIত গোচৰ ৰুজু কৰিছে যে covid19ৰ যেটো অপপ্ৰচাৰ চলিছে বুলি তেওঁ কৈছে আৰু তেওঁ কৈছে যে লকডাউনৰ নামত ভাৰতবাসীক বা অসমবাসীক মাথো হাৰাশাস্তিয়ে কৰা হৈছে চৰকাৰে লকডাউনৰ নামত জনসাধাৰণৰ লগত ৰাজনীতিক এটি চক্ৰান্ত চলাইছে বুলি চন্দ্ৰকাম ফুকনৰ ধাৰণা আৰু তেওঁ এই বিষয়ে CBIত অলৰেডি গোচৰ ৰুজু কৰিছে তো আপোনালোকে নিশ্চয় ইতিমধ্যে সকলোৱে গম পাইছে নিউজে আপোনালোকে পাইছে যে এই যিজন চিকিৎসক হয় তেওঁ কি কথা কৈছে মই আজি তেওঁ কোৱা কথাবোৰৰ সমালোচনা কৰিবলৈ ওলোৱা নাই মই জাস্ট আপোনালোকক অকমান সচেতন কৰিব বিচাৰিছো গাইজ তেওঁৰ কথাত কিমানটো যুক্তিযুক্ততা আছে মই সেইবোৰ আপোনালোকৰ লগত ডিসকাস কৰিব নাযাও কাৰণ হয়তো তেওঁ যদি এই কথাটো কৈছে এই কথাত কিহৰ ওপৰত ভিত্তি কৰি কৈছে হেবু তদন্ত কৰিব CBI হেতু তদন্ত কৰাৰ কাম আমি সাধাৰণ জনসাধাৰণৰ নহয় যেই নহওক মই ক'ব ওলাইছো এইটোৱে যে আপোনালোকে পূৰ্বৰে পৰা আজি 3-4 মাহৰ পৰা আপোনালোকে গম পাই আহিছে যে কিহৰ কাৰণে লকডাউন দিয়া হৈছে 3-4 মাহ ধৰি যে লকডাউন চলি আছে এই লকডাউন কেতিয়াও হোৱা নাছিলে অসমত আৰু হেতু পুন প্ৰথমবাৰৰ বাবে হৈছে আৰু হয়তো আমাৰ চৰকাৰৰ ইমান অৰ্থনৈতিকভাৱে আমাৰ চৰকাৰ ইমানো আগবাঢ়ি যোৱা নাই যে লকডাউন দি পেলাই আৰ্থিক অৱনতি ঘটাব তো গাইজ মই তেওঁৰ কথাৰ বিৰুদ্ধে মাত মাতিবও নিবিচাৰো কাৰণ তেওঁ কোৱা কথা কিহৰ ভিত্তিত কৈছে হেতু অলৰেডি তদন্ত হৈ আছে কিন্তু মই আপোনালোকক হেতুৱে কম যে যেটো কৰোনাৰ কাৰণে আমি ইমান হাৰাশাস্তি হৈছো ইমান ভুক্তভোগী হৈছো সেই কৰোনাক আমি হাতবল দি কিয় মাতিব যাম গাইজ আমাক চৰকাৰে যিবোৰ নিৰ্দেশ দিছে সেই নিৰ্দেশ মতে আমি চলিব লাগিব চৰকাৰে নিশ্চয় জনসাধাৰণৰ ভালৰ কাৰণে পদক্ষেপবোৰ লৈছে গাইজ কৰোনাৰ বেমাৰটোৰ যিবোৰ লক্ষণ হয় সেই লক্ষণ যদি আপোনালোকৰ আশে-পাশে ওচৰ চুবুৰীয়া যদি দেখে তেনেহলে নিশ্চয় আপোনালোকে খবৰ কৰক ঠিক আছে নিশ্চয় আপোনালোকে জনক যাতে এজনৰ কাৰণে হাজাৰ মানুহ গোটেই গাঁওবাসী গোটেই দেশবাসী যাতে ভুক্তভোগী হ'ব লগা নহয় আৰু মই কম যেটো লকডাউন দিছে হয়তো সময়মতে এই লকডাউন যদি নিদিলা হয় তেনেহলে এই বেমাৰৰ পৰা আমি কেতিয়াও হাত খাৰিব নোৱাৰিলো হয় আমি এই লকডাউনৰ ফলত বহুত পৰিমাণে আমাৰ অসমখনক বচাবলৈ সক্ষম হৈছো অকল চৰকাৰ নহয় গোটেই জনসাধাৰণৰ সহায় সহযোগিতাত এই বেমাৰটোক অকমান হলেও ৰোধ কৰিব পাৰিছো যেন লাগিছে যেনক মই আপোনালোকক এইটোৱে কম যে আপোনালোকে এনেকুৱা কোনো ভুৱা অপপ্ৰচাৰত আপোনালোকে বিভ্ৰান্ত নহব ঠিক আছে তেওঁ কৈছে কোনটো ভিত্তিত কৈছে এইবোৰ গোটেইখিনি ওলাই যাব ঠিক আছে কিন্তু মই আপোনালোক এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে তেওঁৰ কথা মানি পেলাই সকলোৱে মানে আগৰ দৰে চলাফিৰা নকৰিব তাৰ মানে সোশ্যাল ডিসটেন্স মেইনটেইন কৰিব লগতে covid19 পৰা বাচিবলৈ আমাক যিবোৰ পদক্ষেপ লবলৈ কোৱা হৈছে খেবোৰ লব ইমানখিনি আজি কম বুলি ভাবিছিলো বলক আজিৰ কাৰণে টাটা বাই বাই টেক কেয়াৰ